নমস্কাৰ আজিৰ ভিডিঅ'তে শিকিলো যে কেনেদৰে মোবিকুইক ৱালেট নতুন বনাব পাৰিবা। এতিয়া চোৱা মোবিকুইক ৱালেট এটা ডিজিটেল ৱালেট হয়, যেহেতু আমি মোবিকুইক ৱালেটৰে যিকোনো মোবাইল নাম্বাৰ ৰিচাৰ্জ, যিকোনো টিভি ৰিচাৰ্জ, ক্ৰেডিট কাৰ্ড বিল, কাৰেণ্ট বিল, তাৰপিছত আমি বেংকত পইচাও পঠাব পাৰো। তেনেহলে চোৱা যদি মোবিকুইক একাউণ্ট বনাবলৈ বিচাৰি আছা তেনেহলে আজিৰ ভিডিঅ'টো লাষ্টলৈ চাই যোৱা। আৰু চোৱা মই ক'বলৈ বিচাৰো মোবিকুইকে আজিকালি সময়ত যেহেতু আমাৰ সবকে লোন দিয়া আছে 60,000 লৈ। যদি আধাৰ কাৰ্ড যদি প্ৰভাইড কৰা তেনেহলে 60,000 দিয়া আছে। যদি স্কয়াৰটো যদি ভাল থাকে তেনেহলে মোবিকুইক ৱালেটত লোনও ল'ব পাৰিবা। আৰু যদি আপোনালোকে কোৱা তেনেহলে মই নিশ্চয় ভিডিঅ' এটা বনাম যে কেনেদৰে লোন ল'ব পাৰিবা। তেনেহলে সেই সব বাদ দিয়া, আজিৰ ভিডিঅ'তে জানি লোৱা সবৰ আগতে যে মোবিকুইক একাউণ্ট কেনেদৰে বনাব পাৰিবা। তেনেহলে আহক এতিয়া আমি মোবাইল স্ক্ৰিনত যাও আৰু তাৰ পৰা আমি দেখি লওঁ যে কেনেদৰে মোবিকুইক একাউণ্ট নতুন বনাব পাৰিবা। তেনেহলে সবৰ আগতে আপোনালোকে কি কৰিব লাগিব, মোবাইলৰ প্লে ষ্ট'ৰ ওপেন কৰিব লাগিব। আৰু মোবাইলৰ প্লে ষ্ট'ৰ ওপেন হোৱাৰ পিছতে প্লে ষ্ট'ৰৰ সাৰ্চ ইউআৰএলৰ পৰা টাইপ কৰিব লাগিব মোবিকুইক। মোবিকুইক যেতিয়া সাৰ্চ কৰিবা ইয়াতে চোৱা মোবাইল ৰিচাৰ্জ এণ্ড মানি ট্ৰান্সফাৰ এটা মোবিকুইকৰ যেহেতু এটা আইকন দেখি পাইছা, এইটোৱে এপ্লিকেশ্যনটো হয়। তেনেহলে মই এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিছো আৰু চোৱা এপ্লিকেশ্যনটো মই অলৰেডি ডাউনলোড কৰি ৰাখিছো, সেইকাৰণে ইয়াতে আনইনষ্টল আৰু ওপেন আহি আছে। যদি আপোনালোকে ডাউনলোড কৰা নাই তেনেহলে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি লোৱা এই এপ্লিকেশ্যনটো, আৰু এই এপ্লিকেশ্যনৰ ডাউনলোডৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো পাই যাবা, ঠিক আছে। তেনেহলে মই ইয়াতে এপ্লিকেশ্যনটো এতিয়া ওপেন কৰিবলৈ চেষ্টা কৰিম। ইয়াতে চোৱা মোবিকুইক এপ্লিকেশ্যনটো আছে, মই এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ পিছত ইয়াতে চোৱা মোবিকুইক এপ্লিকেশ্যনটো ওপেন হৈ আছে। আৰু ওপেন হ'বলৈ প্ৰথমবাৰ যেহেতু অলপ সময়ো লাগিব। আৰু এতিয়া চোৱা ইয়াতে সবৰ প্ৰথম কৈ আছে ইণ্টাৰ মোবাইল নম্বৰ, যেহেতু আমি যোনটো মোবাইল নম্বৰেৰে মোবিকুইক একাউণ্ট যেহেতু ৱালেট ওপেন কৰিবলৈ বিচাৰি আছো সেই মোবাইল নম্বৰটো এই বক্সত ফিল কৰিব লাগিব। চোৱা মোবাইল নম্বৰ এইটো অৰিজিনেলি দিবা, ডুপ্লিকেট মোবাইল নম্বৰটো কেতিয়াও নহ'ব। সেইকাৰণে মই ক'বলৈ বিচাৰো যোনটো মোবাইল নম্বৰ নিজে ইউজ কৰা সেই মোবাইল নম্বৰটো দিবা, কিয়নো বহুত সময় এনেধৰণৰ হয় যে আমাৰ OTP লাগে লগইন কৰাৰ সময়তে। যদি বেলেগৰ মোবাইল নম্বৰেৰে ৰেজিষ্টাৰ কৰা তেনেহলে প্ৰব্লেমো হ'ব পাৰে। তেনেহলে মই ইয়াতে মোবাইল নম্বৰ এটা ফিল কৰি দি আছো। আৰু মোবাইল নম্বৰ ফিল কৰাৰ পিছত ইয়াতে চোৱা আৰ্ন পেবেক পইণ্ট সাইন আপ ফৰ ফ্ৰী, এইটো আমি আনচেক কৰিবলৈ দিম, যেহেতু আমাৰ পেবেক পইণ্টছ একো নালাগে। যেহেতু পেবেক পইণ্টছৰ এটা ভাল ৰাস্তা হয় যেহেতু পইচা ইনকাম কৰিবলৈ, কিন্তু এটা কথা হ'ল যদি পেবেক পইণ্ট যদি ল'বলৈ বিচৰা তেনেহলে বেছিভাগ শ্বপিং কৰিব লাগিব অনলাইন, তাৰপিছত এই পইণ্টটো পোৱা যায়। ইয়াতে চোৱা গট এ ৰেফাৰেল কোড, ৰেফাৰেল কোডৰ জগাত যেহেতু ইয়াতে ডিসপ্লে সাইটত দেখি পাইছা ৰেফাৰেল কোড যোনটো হয়, এই ৰেফাৰেল কোডটো এই বক্সত ফিল কৰি দিবা, ঠিক আছে। তেনেহলে মই ইয়াতে ৰেফাৰেল কোড এটা ফিল কৰি দি আছো। আৰু ৰেফাৰেল কোড ফিল কৰাৰ পিছত ইয়াতে চোৱা গেট OTP অপশ্যন আছে, গেট OTP অপশ্যনত ক্লিক কৰিব লাগিব। তেনেহলে মই গেট OTP অপশ্যনত ক্লিক কৰি দিছো এতিয়া। আৰু এতিয়া চোৱা ইয়াতে ইণ্টাৰিয়াৰ OTP বিলো, চোৱা মই ক'বলৈ বিচাৰো যোনটো সিম কাৰ্ডৰ নম্বৰ দিছা সেই নম্বৰটো যদি এইটো ডিভাইচত থাকে, যেহেতু যোনটো মোবাইলৰে মোবিকুইক একাউণ্ট বনাই আছা তেনেহলে অটোমেটিকলি ভেৰিফাই হৈ যাব, যেহেতু অটোমেটিকলি ফিল হৈ যাব এই OTP বক্সটো। আৰু যদি মোবাইল নম্বৰ যদি এইটো ডিভাইচত লগোৱা নাথাকে তেনেহলে ইয়াতে জেনেৰেল হিচাপে মানে আমি দিবই লাগিব। তেনেহলে চোৱা মোৰ এইটো মোবাইলত যেহেতু মোবাইল নম্বৰটো নাই সেইকাৰণে মই ইয়াতে OTP ফিল কৰিম, যেহেতু মোৰ ওচৰত OTP আহি গৈছে। আৰু মই ক'বলৈ বিচাৰো OTP ফিল কৰাৰ আগতে যদি OTP নাহে তেনেহলে ইয়াতে চোৱা তলতে দেখি পাই আছা ৰিসেন্ট OTP অপশ্যনত ক্লিক কৰিব লাগিব। আৰু ৰিসেন্ট OTP অপশ্যনত ক্লিক কৰাৰ পিছত আৰু এটা নতুন OTP আহি যাব, আৰু OTPটো হ'ব 6টা নম্বৰৰে, সেইটো ভালদৰে মন দিবা। তেনেহলে মোৰ ওচৰত OTP আহিছে 574009। তাৰপিছত মই কি কৰিম, ইয়াতে সাবমিট OTP অপশ্যনত ক্লিক কৰি দিম। আৰু সাবমিট OTP অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আমাৰ নাম দিব লাগিব, যেহেতু আমাৰ যোনটো
প্ৰফাইল আছে প্ৰফাইলটো কমপ্লিট কৰিব লাগিব ইয়াতে চোৱা সবৰ আগতে কৈ আছে ভীম যেহেতু ভীম আমি যদি ইউজ কৰিবলৈ বিচাৰো ইউপিআই তেনেহলে এড কৰিব পাৰো কিন্তু মই ইয়াতে স্কিপ কৰি দি আছো কিয়নো মই এতিয়া এড নকৰো আৰু এতিয়া চোৱা ইয়াতে মোক কৈ আছে চইচ এন ইমেইল যেহেতু ইয়াতে মোক কৈ আছে যে ইমেইল আইডি এটা চইচ কৰিবলৈ চোৱা ইয়াতে ইমেইল আইডি অটোমেটিকলি যেহেতু আহি গৈছে যেহেতু ইয়াতে তিনটা ইমেইল আইডি দেখি পাই আছা কিয়নো এই তিনটা ইমেইল আইডি মোৰ এইটো ডিভাইসত লগইন আছে সেইকাৰণে ইয়াতে আহি গৈছে তেনেহলে চোৱা আজিকালি সময়ত আমাৰ সবৰ মোবাইলতে ইমেইল আইডি এটা নহয় পাঁচটা নহয় 10টাও থাকে যোনটো ইমেইল আইডি এড কৰিবলৈ বিচাৰিছা সেইটো ইমেইল আইডি যেহেতু ইয়াতে চেক মাৰ্ক কৰি ল'বা তেনেহলে মই ইয়াতে 2 নম্বৰ যোনটো ইমেইল আইডি আছে সেইটো ওপৰত ক্লিক কৰিছো আৰু ইয়াতে চোৱা ব্লু টিক হৈ গল বা স্কিপও কৰিব পাৰিবা যদি ইমেইল আইডি লিংক কৰিবলৈ নিবিচাৰা তেনেহলে চোৱা মোৰ হিচাপে যেহেতু ইয়াতে তিনটা ইমেইল আইডি আছে এই তিনটা ইমেইল আইডি কোনো কামৰ নহয় যেহেতু পইচাৰ ভেজালত এই তিনটা ইমেইল আইডি মই ইউজ নকৰো সেইকাৰণে মই ইয়াতে স্কিপ অপচনত ক্লিক কৰি দিম কিয়নো মই ইমেইল আইডি এড নকৰি আছো আৰু তাৰ পিছত ইয়াতে চোৱা এলাউ কৰিবলৈ কৈ আছে যে এছএমএছ কন্টেক্ট আৰু কল লুকছ মানে লোকেশন এইবিলাক ট্ৰেক কৰিব এই এপ্লিকেশনটোৱে সেইকাৰণে ইয়াতে পাৰমিশনটো আমি দিবই লাগিব তেনেহলে মই ওকে প্ৰেছ কৰি দিছো আৰু ওকে প্ৰেছ কৰাৰ পিছত ইয়াতে চোৱা আমাৰ ওয়ালেটটো পুৰা ওপেন হৈ গল কিন্তু আমাৰ প্ৰফাইল সেকশনটো এতিয়াও মানে কমপ্লিট হোৱা নাই চোৱা ইয়াতে ভিউ বেলেন্স ডিটেইল দেখি পাইছা যেহেতু আর তার পিছত দেখি পাইছা শূন্য মানে এতিয়ালৈকে মোৰ ওয়ালেটত 1 টকাও নাই ইয়াতে চোৱা সার্ভিসৰ বিষয়ে মই সবৰ আগতে কৈলো ইয়াতে চোৱা মোবাইল ৰিচাৰ্জ ডিটিএইচ ক্ৰেডিট কাৰ্ড তাৰ পিছত মোৰ অপচনত ক্লিক কৰাৰ পিছত আৰু বহুতো অপচন ইয়াতে আমি পাই যাম যেহেতু ইলেক্ট্ৰিসিটি বিল তাৰ মানে গ্যাস বিল তাৰ পিছত এনে ধৰণৰ বহুত সার্ভিস আছে তেতিয়াহলে নিশ্চয় দেখি পাইছা আৰু শিকি পাইছা মই ইয়াতে নতুন এটা মোবিকুইক একাউন্ট বনাইছো আপোনালোকে সেম প্ৰসেসৰে যেটো নতুন মোবিকুইক ওয়ালেট বনাব পাৰিবা যদি মোবিকুইক একাউন্ট বনাওতে কিবা অসুবিধা হৈ আছে তেনেহলে কমেন্ট বক্সত নিশ্চয় জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে ভিডিওটো নিশ্চয় লাইক কৰিবা আৰু যদি ভাল লগা নাই তেনেহলে ভিডিওটো নিশ্চয় ডিসলাইক কৰিবা বাই বাই